নমস্কাৰ বন্ধুসকল, সুৰজ্যোতি এণ্টাৰটেইনমেণ্টত স্বাগতম জনাইছোঁ। তো আপোনালোকে আগৰ ভিডিঅ'ত চাইছিলে আমাৰ সদৌ তেলেংগনা ভিত্তিত অনুষ্ঠিত হোৱা ৰাস মহোৎসৱৰ আখৰাৰ দৃশ্য। তো আজি ফাইনেল ৰিহাৰ্চল, অহাকালিলৈ ৰাস আছে। মই আজি আমি আচলতে নাছিলোঁ, মোৰ এটা ভাৱ আছিল আপোনালোকে ৰাসত দেখিবলৈ পাব। তো আমাৰ এইয়া ষ্টুডেণ্টবিলাক আছে, আজি নাচি আছে পুৰা। মই দেখাই দিছোঁ এয়া। আৰু এয়া কেতিয়া অহাকালিলৈ পৰহি আছে, পৰহিলৈ কি আছে? শ্ৰীকৃষ্ণ আছে। আৰু আজি আমাৰ লগত আছে নিতুল, আমাৰ ভিডিঅ'ত আগৰ ভিডিঅ'ত আছে নিতুল। বৰক আহক আমি এতিয়া উপভোগ কৰোঁ গুৰু বন্দনা আখৰা কৰা কিছু দৃশ্য। মনটো ভাল লাগিছে। নিতুলক মই ফ'ল' কৰি আছোঁ। নিতুলে কি কৰে কৰিব নালাগে। মানুহবোৰ সন্মুখলৈ আহিব লাগে। কোনে কানেক্ট কৰি আছে? ভগৱানকে কৰি আছে। 8 তাৰিখে অনুষ্ঠিত কৰা হ'ব। অহা 8 তাৰিখে অসমৰ চলচ্চিত্ৰ জগতৰ মোহময়ী অভিনেত্ৰী অনন্যা কাশ্যপ আমাৰ মাজত উপস্থিত থাকিব। আপোনালোক সকলোকে এই ৰাসভাগলৈ নিমন্ত্ৰণ জনাইছোঁ। সকলো শাৰী পাতি আছে গুৰু বন্দনাৰ বাবে। গুৰু বন্দনা নাচিব এবাৰ বিহালীৰ তেলেংগনীয়াত সদৌ তেলেংগনীয়া ভিত্তিত প্ৰথম বছৰৰ বাবে অনুষ্ঠিত হ'বলৈ গৈ আছে ৰাস মহোৎসৱ। আৰু সকলো বহুত আগ্ৰহী। আপোনালোকে আজি আখৰাতে চাওকচোন, আজি ফাইনেল ৰিহাৰ্চলত সকলোৱে কিমান সুন্দৰকৈ মানে অংশগ্ৰহণ কৰিছে। আৰু গাঁৱৰ ৰাইজ মানে বহুত আগ্ৰহী এই ৰাসখন চাবৰ কাৰণে। আৰু আমাৰ কণ কণ মইনাসকল ওলাই আহিছে গুৰু বন্দনা নাচিবৰ বাবে। যিহেতু আজি ফাইনেল ৰিহাৰ্চল, আৰু ফাইনেল ৰিহাৰ্চল আপোনালোকে ৰিহাৰ্চল চাই বা গাঁৱৰ ৰাইজৰ উপস্থিতি চাই অনুমান কৰিব পাৰিব ৰিহাৰ্চল মানে ৰাস কেনেকুৱা হ'ব। তো নিতুলে সকলো দৃশ্য দেখাই আছে। আৰু আমাৰ মানে ষ্টুডেণ্ট আছে, ষ্টুডেণ্টকো আমি সুধিম। কৈ দিয়া আমাৰ কৃষ্ণ আৰু এই ভাল নাচে ন, আৰু আমাৰ স্কুলতো নাচি থাকে। আৰু তুমি কি নাচে? ৰাধা নাচিব। তুমি? নাগৰাণী। এবাৰ ক'লে লগত আছে ৰাস উদযাপন সমিতিৰ সম্পাদক প্ৰাঞ্জিত। কেনেকুৱা ৰাসৰ প্ৰস্তুতি? ৰাসৰ প্ৰস্তুতি খুব ভাল, আৰু স্থানীয় ব্যক্তিসকলৰ ৰাইজে বহুত এটা ভাল পদক্ষেপ লৈছে, বহুত সহযোগিতা আগবঢ়াইছে। আপোনালোকে দেখিছে লোকে লোকাৰণ্য হৈ আছে, কিন্তু আজি ৰাস নহয়। কিন্তু আমাৰ এনেকুৱাই অনুভৱ হৈছে আজি ৰাস হৈ আছে। খুব ভাল লাগিছে। ৰাইজৰ পূৰ্ণ সহযোগিতাৰ ফলত আমাৰ অহাকালিলৈ দুদিনীয়া কাৰ্যসূচীৰে আমাৰ ৰাস শ্ৰীকৃষ্ণ ৰাস মহোৎসৱ আয়োজন হ'ব গৈ আছে। গতিকে আমি আশা ৰাখিছোঁ অহাকালিলৈ আৰু পৰহিলৈ সমূহ অসমবাসী ৰাইজৰ পদধূলি আমাৰ এই মঞ্চত পাম। আমি আশা ৰাখিছোঁ। আৰু আপোনালোকক জনাবলৈ পাই আমি সুখী অনুভৱ কৰিছোঁ যে আমাৰ 8 তাৰিখে অসমীয়া বোলছবি জগতৰ জনপ্ৰিয় মোহময়ী অভিনেত্ৰী অনন্যা কাশ্যপে আমাৰ এই মঞ্চতে ৰাধা চৰিত্ৰটি তেখেতে ভাও প্ৰদৰ্শন কৰিব। গতিকে ৰাধাৰ অন্য ভাওভাৰ স্থানীয় ব্যক্তিসকলেও ভাও কৰিছে। তেখেতসকলৰ উপৰিও আমাৰ এই জনপ্ৰিয় অভিনেত্ৰী অনন্যা কাশ্যপেও ৰাধাৰ চৰিত্ৰটিত ভাও প্ৰদৰ্শন কৰি দৰ্শকক মোহিত কৰিব বুলি আমি আশা ৰাখিছোঁ। গতিকে সকলো আহক। স্থানীয় শিল্পীৰ উপৰিও আমাৰ বোলছবি জগতৰ অভিনেত্ৰীৰ দ্বাৰা পৰিৱেশিত আমাৰ নৃত্য চাওক, অভিনয় চাওক, আৰু আমাক আপ্লুত কৰক। আমাক পূৰ্ণ সহযোগিতাৰে আমাৰ যাতে এই অনুষ্ঠানটি সম্পূৰ্ণভাৱে সুপৰিচালনাৰে পৰিচালিত হয় তাকে কামনা কৰিছোঁ। ধন্যবাদ। আৰু এটা কথা ভাল লাগিছে, মানে কলডিল নামঘৰ ভাওনাৰ সফলতাৰ পিছত এইবাৰ মানে ৰাসলৈ আছে ডাঙৰ দিন, নহয় জানো? একেবাৰে সঁচা কথা। কলডিল নামঘৰ আমি 12-13 বছৰ ইতিমধ্যে আমি একে লেঠাৰি আমি ভাওনা উদযাপন কৰি আহিছোঁ। পূৰ্ণ আমি সফলতা পাইছোঁ। কলডিল নামঘৰ ভাওনা বুলি ক'লে আমাৰ
সমগ্ৰ অসমতে এটা নাম আমি পাওঁ। আজি যদি আমি গহপুৰ যাওঁ, গহপুৰ ৰাইজে কয় কলিল নামঘৰ ভাওনা চাই খুব ভাল পাইছোঁ। আজি যদি আমি তেজপুৰ যাওঁ বা নগাঁও যাওঁ, নগাঁও ৰাইজে আমাক কোৱা বহুত দূৰৰ পৰা আহে ৰাইজ। বহুত দূৰৰ পৰা আহে। আমি প্ৰায় কোৱা শুনো যে কলিল নামঘৰ ভাওনা চাবলৈ আমি আশা পালি থাকোঁ কেতিয়া হ'ব ভাওনাখন। গতিকে সেইদৰে আমি এবাৰ মনস্থ কৰিলোঁ যে আমি ভাওনাখনৰ উপৰিও যদি এই আঘোণ মাহত ৰাস পূৰ্ণিমাৰ লগত সংগতি ৰাখি যদি দুদিন শেহতীয়াকৈ হ'লেও আমি যদি ৰাসখন পোনপ্ৰথমবাৰৰ বাবে তেলেংগানাত যদি উদযাপন কৰিব পাৰোঁ, তেন্তে আমাৰ খুব সুখী হ'ম। গাঁৱৰ ৰাইজে খুব ভাল পাইছে, এই ক্ষেত্ৰত খুব পূৰ্ণ সহযোগিতা আগবঢ়াইছে যে পোনপ্ৰথমবাৰৰ বাবে এই তেলেংগানাতেই আমাৰ প্ৰয়াত বীৰেশ্বৰ বাকৰিত পোনপ্ৰথমবাৰৰ বাবে আমাৰ শ্ৰী শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ উদযাপন হ'ব গৈ আছে অহা কালিলৈ। গতিকে পুনৰবাৰ সকলোকে আমন্ত্ৰণ জনাইছোঁ, সকলো আহক আমাৰ ৰাসখন উপভোগ কৰক। ধন্যবাদ। আৰু আমাৰ লগত আছে এয়া বাহ কি ভাও হয় আমি কৃষ্ণ হয় আমি গোবৰ্ধনৰ কৃষ্ণ কিহৰ কৃষ্ণ গোবৰ্ধনৰ কৃষ্ণ গোবৰ্ধন তুমিও হয় আমি দুজন একেলগে থেংক ইউ ভালকে নাচিবা দেই হয় আৰু আমাৰ অহাকালি দুজন বসুদেৱ অহাকালি নাচিবলৈ সাজু হৈছো আৰু ভুলে সুধুৱে কি নাচিম আৰু ৰাইজৰ আশীৰ্বাদ লৈছো তাকে নাচিম বুলি ওলাইছো। কেনেকুৱা আখৰা কেনেকুৱা আখৰা চলিছে ভুলে সুধুৱে নাচিছো তেওঁ নাচিম বুলি আগবাঢ়িছো এবাৰ প্ৰথম নাচিবলৈ ওলাইছো। ভালকে নাচিবা শুভেচ্ছা থাকিলে থেংক ইউ। আমাৰ চাহৰ জুতি লৈ আছে আৰু এজনো চাহৰ জুতি লোৱাত ব্যস্ত এয়া চাহৰ জুতি চাহ আহি গ'ল অলপ চাহ খাই লওঁ। মই ঠাণ্ডাৰ মাজত একাপ চাহ ভাল লাগিব টাউনতে কেনেকুৱা ৰাসৰ ভাল পৰিস্থিতি ভাল চলাই আছে উদযাপন সমিতিয়ে অহাকালিলৈ আৰম্ভ হ'ব দুদিনীয়া কাৰ্যসূচী লওক আশা কৰিছোঁ সদৌ তেলেঙনীয়াৰ ভিত্তিত যিহেতু ৰাসখন উদযাপন হৈছে সকলোৱে সহায় সহযোগিতা কামনা কৰিছোঁ আৰু আশা কৰিছোঁ সুন্দৰভাৱে ৰাসৰ পৰিচালনা হ'ব আৰু ৰাস ভাল হ'ব বুলি আশা কৰিছোঁ। ধন্যবাদ। মজা একাপ চাহ ইয়াৰ কাম কৰি তাৰ মাজতে অলপ ফূৰ্তি কৰিছে ৰাসৰ বতৰ যিহেতু প্ৰিয়মে পুতনা ভাও ল'ব। আমানন্দ কামত ব্যস্ত চাফা কৰাতে কাৰ্তিক
আমি সকলো লাগি মেলি আছোঁ কম বেছি পৰিমাণে। বাহ সুন্দৰ। ইহঁতকেইটা ভাগৰ লাগিলে। সকলোৱে খুব ধুনীয়াকৈ ফূৰ্তি কৰি আছে আৰু কাম কৰি আছে, কামৰ মাজে মাজে ফূৰ্তি। কাৰ্তিক হাই। আমাৰ এই বাঁহৰ গোটেই কামবোৰ এইজন মানুহে কৰিছে, আপোনালোক আগফালৰ পৰা দেখাই দিছোঁ। চাওক কিমান সুন্দৰকৈ বনাইছে বাঁহৰ এইবোৰ। ইমানতে ভিডিঅ'টো সামৰিছোঁ। অহাকালি 7 আৰু 8 তাৰিখে আপোনালোকক ৰাসস্থলীত লগ পোৱাৰ আশা ৰাখিছোঁ। সকলো আহিব, ৰাসলৈ লগ পাম।